हेलो गाइस तो वेलकम बैक टू माय यूट्यूब चैनल। तो आपलोक केने आछे आगर ভালে আছে। তো আকৌ এটা নতুন ব্লগ লৈ আহিলো। তো এতিয়া হৈছে আপোনাৰ 7টা। তো ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিলো। তো আপোনালোকে চাগে গম পাইছে মই গেংটক আছো। তো ক'ত যাইছো মই তো আপোনালোকক কালি কৈছিলো। তো সেই কাৰণে আজি মুখ চুখ ধুই কিনে আৰু কাপোৰ পিন্ধি ৰেডি হও। তো এতিয়া আৰু টাইম নাই, 7টা বাজে। আমাৰ গাড়ী 7:30 আছে। তো সোনকালে যাব কৈ আছে। তো শেয়াৰৰ একটা টেক্সি লৈছো। তো হেতু কল কৰিছিল। তো আৰু যাব লাগে এতিয়া সোনকালে। তো সব কেটা এইবিলাক ৰেডি সেডি কৰি কিনে আৰু সোনকালে যাওঁ। তো দেৰি নকৰি কিনে তো ভিডিঅ'টো চাই থাকিব আপোনালোকে, বৰ মজা লাগিব গাইছ। চাবিৰে চক ৰেডি সেডি হৈ কিনে একদম ৰেডি হৈ গৈছে আৰু মই এতিয়ালৈকে ৰেডি হোৱা নাই। যাব লাগিব মানে পুৰা ভাল জায়গাত আহিছো। তো মানে অলপ পোষ্ট দি ওলাই যাব লাগিব। গাইস ফালি দিম মজা লাগবো। ব্লগটো চাই থাকিব একদম লাষ্টলৈকে চাই থাকিব গাইস, মজা লাগবো বহুত। আপুনি তো ৰেডি হল। তো মই এতিয়ালৈকে ৰেডি হোৱা নাই। তো ৰেডি হৈ কিনি তাৰপিছত আপোনালোকক দেখাই আছো। সোনকালে ৰেডি হ'ব লাগে। তো অলপ আৰু ৰেডি চেডি হৈ ওলালো। তো আৰু এতিয়া ৰাস্তাত যাব লাগে আৰু ৰাস্তাত যাওঁ। তো অলপ ৰাস্তাত যাই কিনি দেখাই আছো। ইয়াৰ পৰা গাড়ী উঠবা লাগব। তো ইয়াতে গাড়ী উঠবা কাৰণে আহিলো। তো ইয়াৰ পৰা উঠি কিনি তাৰপিছত যাব লাগব চাংগু যাম। তো আপোনালোকক এতিয়াই কৈ দিলো। তো ক'ব নাছিলো, ভাবিলো যে যাই কিনি কম। তো কৈ দিলো আৰু এতিয়া বলক গাড়ীত উঠি কিনি উঠাই থাকো। এতিয়ালৈকে ব্ৰেকফাষ্ট কৰা নাই, সেইকাৰণে ভাবিলো গাড়ী অহা নাই সেইকাৰণে। आलू बटर दिखा दो 80 रुपीस बोला। तो आलू बटर दिसे दो और साइड तो ब्रेकफास्ट কৰি লও। কাৰণ आलू পৰঠা আহি গৈছে। खाई लो गाइस। वो नॉर्थ का पार्किंग था ना? वो नहीं, उसमें 4 फ्लोर है। छामू का एक दिया है और एक लाचुंग का। गाइस অলপমান আহিলো, আহি কিনি ইয়াতে ৰখিলো। তো গাড়ী ইয়াতে ৰখছে। তো ভিউটো চাওক চাইছে মজা কিন্তু গাইস। তো গাইস আৰু সন্মুখৰ পৰা পাছ ল'ব গৈছে। তো আমাৰ সকলে বহিছো, সেইকেইটা পাছ ল'ব গৈছে। তো পাছ কিনি আনিলে তাৰপিছত আকৌ যাম আৰু যাব লাগে এতিয়া। বলক বহি কিনে আৰু वाओ गाइस, ऐसे की व्यू, खतरा व्यू गाइस। क्या व्यू है गाइस। तो আহি অলপ আহিলৈ পৰা আৰু অলপমান আছে। তো আপোনালোকে বৰফ চাগে চাইছে, চাওক গাইস বৰফ, খাতৰা বৰফ কিন্তু গাইস। লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা বৰফৰ জায়গাত আহিলো। তো আপোনালোকে গমে পাইছে। গাইস চাইছে পাহাৰ, কি মজাৰ ভিউ, পাহাৰ মজা লাগছে কিন্তু গাইস। একদম চাই পাগল হৈ গৈছো গাইস, এনেকুৱা ধুনীয়া পাহাৰ চাই কিনি। ওয়াও গাইস আৰু এইটো চাংগু হাট হয়। তো চাইছে এইবিলাক ইণ্ডিয়ান আৰ্মিৰ গাড়ী। তো এইভাগৰ পৰা আহি আছে সব গাইস। চকাত চাইছে একদম ই মাৰি লৈছে চিকল। ये देखो क्या है ये सब। उधर में সেইফালে বৰফ আছে। তো এইফালে যাম, তো বৰফ চাই আহো। তো বহুত ঠাণ্ডা, বাপৰে বাপ বহুত ঠাণ্ডা। তো এইমাত্ৰ আহি কিনি পালো ইয়াতে আৰু এইভাগে যাম। তো এইভাগে বৰফ দেখা যাই আছে। তো এইভাগে যাম, যাই কিনি ফটো চটো ল'ম। আৰু চাইছে চাওক কিমান বৰফ।
भाई फोटो कितना के 100 रुपया तो ইয়াতে উঠি কিনে আপোনালোকে ফটো উঠব পাৰে তো ফটো উঠিলে আপোনাৰ 100 টকা ল'ব তো গাইস আপোনালোকে চাগে বৰফ চাইছে সব কিমান বৰফ আছে ইয়াতে তো আৰু আগত যাম আগত যাই কিনে আপোনালোকক আৰু বৰফ দেখাইছো গাইস বহুত ঠাক এটকা এই জায়গাটা লাগা আহি গতি এটোই গৈ যা আগত আৰু আছে पागल हो गए भाई गाइस बहुत अच्छा लग रहा है बहुत अच्छा लगा गुले गुली को है तो আপোনালোকে আহিব তো মিনি কাশ্মীৰ হয় এনেকুৱা লাগি আছে যে মিনি কাশ্মীৰত আইছো গাইস গাইস তো চালে কি মজা ফটো ফটো উঠা হৈ গৈছে আৰু এতিয়া বলক হিফালে যাম গাইস তো এই সাইডত আৰু বহুত বৰফ আছে চাইছে এই সাইড আৰু বেছিকৈ বৰফ বনাই আছে পৰি আছে তো বহুত ঠাণ্ডা মাইনাস চলি আছে -4 ডিগ্ৰী চলি আছে এতিয়া আৰু তো ইমান থাকব নোৱাৰিম ইয়াতে তো বহুত প্ৰবলেম হ'ব সেই কাৰণে তলত যাও আৰু बातों से अपने मुकरता नहीं मरने से मैं कभी डरता नहीं बचाओ 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 ऐसे साइड আপোনালোকে এটো रोपवे হিফালে লৈ যাব আৰু তো আপোনালোকে চাই আছে তো বহুত মজা লাগি আছে আৰু এতিয়া যাবা লাইছ তো ভিডিও আৰু দিগল নকৰো তো ভিডিও দিগল কৰবা খুজিছিলো কিন্তু মোবাইলৰ চাৰ্জ নাই তো চাৰ্জ 10% মান চাৰ্জ আছে তো সেইখিনি ৰুমত যাৰ কাৰণে লাগিব সেই কাৰণে ভিডিওটো আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিলো তো ভিডিওটো ভাল লাগিল লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বাই বাই গাইস তো কেনেকুৱা লাগিছে কমেন্টত জনাব গাইস বাই